हेलो गाइस की खबर आशा करो সকলো ভালে আছে আৰু আপোনাৰ আশীৰ্বাদত মই বৰ্তমান ভালে আছো আৰু আজি লগৰ এজনীৰ বাৰ্থডে আছে বাৰ্থডে খুৱাবলে তাই আৰু এতিয়া দোকানতে বহি আছো আনফালে বাইদেউ বনাই আছে আৰু খাব লাগিব এতিয়া ঠিক আছে আৰু বাইদেউ কি বনাই আছে দেখাই আছো আৰু লগতে বাৰ্থডে গালকো দেখাই আছো বাৰু আপোনালোকক হেপি বাৰ্থডে প্ৰস্তুতি আপোনালোকে চাই দিয়া আকৌ Thank you. আজি ফ্ৰীতে খাম হ'ব দে আগে নকলি ক গিফট লৈ আহো ন এজনী আমাৰ বাৰ্থডে গাল আমাৰ বাৰ্থডে পাৰ্টি দিছে হাই কৈ দে খাই পছন্দ হয় আৰু আনফালে এইফালে বাইদেউ বনাই আছে আৰু দেখিছে না কিমান বিজি এহাতে মোবাইল এহাতে আলু চপ বনাই আছে কি খাবি আমাক এফালে চা কি খাবি আকৌ কেইবছৰ হ'ল কৈ দে 28 হ'ল বুঢ়ীয়ে হ'লো এতিয়া খাব লাগিব আৰু হৈ আছে আমাৰ আলু চপ এইয়া আমাৰ আলু চপ হৈ গ'ল বাইদেউ বনাই আছে আৰু লগত বেড চপো আছে আৰু বাৰ্থডে গালে ভাগ কৰি আছে হেপি বাৰ্থডে প্ৰস্তুতি থ্যাংক ইউ চুলি দিবিগে দে ঘৰত গৈ থ্যাংক ইউ বাৰ্থডে গিফ্ট দেখাই দে কি কি দিলে ধূপ দিছে এইবোৰ দিছে গধূলি হাৰি জ্বলাবিগে ধূপ জ্বলাবি এইবোৰ দিছে এইবোৰ মছলা এজনী হালধি দিছে মছলা দিছে তেখেতে লৈ আহিছে এইফালে কি এইবোৰ দিছে এইবোৰ আৰু বাৰ্থডে গিফ্ট চেম্পু মাৰ চুলি ধুবলৈ দিছো তাই দীঘলকে মেলি আহিবা দেই বাৰ্থডে গাল এই ডব চেম্পু দিছে চুলি ধুবলৈ পৰিও ডব দিছে চেম্পু মই ধূপ দিছো এনেকে মানে পম্পিয়ে গধূলি স্কুলৰ পৰা আহিলোঁ স্কুলৰ পৰা অহা ভালে সময় হ'ল আৰু এতিয়া বহি আছোঁ আৰু আমাৰ বেটী আহিছে আহা আহা এইফালে আহা তাই খেলি আছে স্কুলৰ পৰা অহাৰ পিছত তাইক ভাত চাত খুৱাই আজৰি মইহে খোৱা নাই মানে আমাৰ বাৰ্থডে গালে কিবা কিবি খোৱালে আৰু সেইকাৰণে ভোক লগা নাই অলপ দেৰিকৈ খাম বুলি ভাবিছোঁ আৰু আহা দেৰিকৈ খাম আৰু বেটী খেলি আছে তাইক অলপ শুৱাব লাগিব হয় নাই এইফালে চোৱা তাইক অলপ শুৱাব লাগিব এইজনী আমাৰ দেনু মানে তাইক অলপ শুৱাব লাগিব তাইক যদি শুৱাই নলওঁ দিনত আৰু গধূলি সোনকালে শুব বিচাৰে আৰু ৰাতি কিতাপ পঢ়িবলৈ মন নকৰে আৰু সেইকাৰণে তাইক শুৱাই লওঁ গা চা ধুই আজৰি হয় আৰু মোৰ যিহেতু এতিয়া ভোক লগা নাই ভোক লাগিলে পাছত খাম বাৰু আৰু তাইৰ লগতে মই অকণমান জিৰণি লওঁ বুলি ভাবিছোঁ আৰু ঠিক আছে তেন্তে ভিডিঅ'টো আজি কি পাৰোঁ দেখাই থাকিম আৰু এতিয়া ভিডিঅ'টো ৰ'বা অলপ পিছত লগ পাই আছোঁ ব'লা অকণমান সেই খোজকাঢ়ি দিবা ব'লা ওলাবা ব'লা লাহেকৈ যোৱা তাইৰ উৎপাত দেখিছে লাহেকৈ যোৱা জিমু কামুৰি দিব কি নাম হৈছিলে তাৰ নাম কি নাম হৈছিলে নামটো পাহৰি গ'লোঁ এইফালে চোৱা তুমি এইফালে চোৱা মোলৈ চোৱা মোক পাত্তা দিয়া নাই তাই ইমান ফূৰ্তি পাছে উলিয়াই আনা দেখি দমত লাগিছে ৰখিবা আই লাভ ইউ মা বাবা উলিয়াই অনা ভাল পাইছা জনী আইতা আছে অঁ খোজকাঢ়ি লোৱা ৰাস্তাটো খোজকাঢ়ি লোৱা আৰু এতিয়া ঘৰলৈ যাওঁ ঘৰত গৈ চাহ অকণ খাই দিব লাগিব মোৰতো যিহেতু ইমান বিষাইছে ঘৰত গৈ চাহ খাই লওঁ আৰু এইফালে আধা আধা হৈছে ব'লা যাওঁ ব'লা বৰষুণ পানী পেলাইছে ব'লা চাহ তাহ খাই আজৰি হৈ এতিয়া বেটীক কিতাপ পঢ়াব লৈছোঁ আৰু তাইক পঢ়াই লওঁ অলপ দেৰি পৰীক্ষা পালেহিয়ে আৰু মই যদি তাইক পঢ়া টাইমত লগত বহি নাথাকোঁ তাই পঢ়িবলৈ একেবাৰে মন নকৰে সেইকাৰণে ময়ো বহি আছোঁ তাইৰ লগত আৰু পঢ়া সময়ত অলপ মোলৈ ভয় খায় বাৰু মই গালি দি দিওঁ যে সেইকাৰণে ভয় কৰে আৰু এতিয়া তাইক পঢ়াই লৈছোঁ আৰু তাইক কেনেকৈ পঢ়িছে দেখাই আছোঁ হৈছে পঢ়া লিখি দেখাই দিম মেমৰ ষ্টুডেণ্ট বনিব ওচৰলৈ আহা গলা গজা আজি আমাৰ চুনু হয় নাই ভালকৈ পঢ়া আমাক কেলৈ নাই পঢ়া ভালকৈ পঢ়িব লাগে
পঢ়ি ভাল লাগে নাই? স্কুল গৈ ভাল লাগে নাই? তাইক পঢ়াই হৈ গ'ল আৰু এতিয়া ভাত চব্জি একো বনোৱা নাই, বনাব লাগিব। আগতে তাইক পঢ়াই ল'লোঁ আৰু মোৰতো ইমান বিষ হৈছে নহয়, ভাত পানী বনাবলৈ মন যোৱা নাই। আৰু মাক চব্জিখিনি পাতি দিবলৈ দিছোঁ, মই ভাতখিনি পাতি দিম বাৰু। আৰু তাইকো আজি বেছি দেৰি কিতাপ নপঢ়ালোঁ, মোৰতো বিষ হৈ থকাৰ কাৰণে। আৰু এতিয়া তাই উমলি আছে, অলপ উমলিবলৈ দিছোঁ। তাৰপিছত তাইকো ভাত চাত খুৱাই সোনকালে খুৱাই দিব লাগিব। ময়ো আজি সোনকালে শুব লাগিব, মোৰতো ইমান বিষ হৈছে নহয়, ৰৈ থাকিব পৰা নাই। আৰু এতিয়া আৰু লগতে ভিডিঅ'টো সামৰণি মাৰি দিওঁ। আজি ভিডিঅ'টো বেছি দীঘলীয়া নহ'ল আৰু ভিডিঅ'টো সামৰণি মাৰিব লৈছোঁ। ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ তেন্তে বাই।